কুৰুক্ষেত্ৰ সমৰত আজি পাণ্ডৱৰ সেনাপতি মই সেইবাবে পুত্ৰ তোমাৰ দুয়ো জননীয়ে আনন্দেৰে বিদায়ৰ দিয়া আশীৰ্বাদ সন্মুখত আজি মোৰ মহান কৰ্তব্য সেই ৰণতে আছে বীৰৰ গৌৰৱ পিতৃৰে ভিত্ত আছে নাৰায়ণী সেনাৰ লগত আৰু সেই সুযোগতে আই দ্ৰোণাচাৰ্যই চক্ৰ বেহুৰ কৰে জননী মোৰ বাদে আজি চক্ৰ ভেদ কৰিব পৰা বীৰ নাই আৰু অন্যজন পাণ্ডৱ পুত্ৰ সেইবাবে ধৰ্মৰাজৰ বিখন্ন বদন আজিৰ ৰণত যদি পাণ্ডৱৰ হয় পৰাজয় তেন্তে ধৰ্মৰাজে কৰিব লাগিব কৌৰৱৰ শৰণত দাসত্ব স্বীকাৰ বিজয়ী পিতৃৰ উপযুক্ত পুত্ৰৰূপে মই খ্যাতি ৰাখিব পাৰোঁ যেন আজিৰ ৰণত আই তাৰ বাবে দিয়া আশীৰ্বাদ নতুন কিবা চকুৰে জননী
আহিব যেতিয়া পিতাই গধূলি বেলিকা ফুৰিব যেতিয়া মোৰ বিষয় কাহিনী কোৱাচোন কোৱাচোন জননী কিমান আনন্দ পাব পিতাই মনত আজি এই প্ৰথম পুৱাতে অভিমন্যু পুত্ৰই তোমাৰ কৌৰৱক দিব এক নৱ পৰিচয় তাৰ বাবে আশীৰ্বাদ দিয়া পদূলি আই বাচ্চা বাচ্চা আশীর্বাদ করিতে মাতিয়ে ওয়াজে নিরনসই তুমি শুনা হেৰা আৰাধ্য জননী হয় যদি পৰাজয় শত্ৰুৰ হেবি মাটি দুয়োৰে ৰাতুল চৰণ আৰু যদি মই দৈৱ দুৰ্ভাগ্যত নোৱাৰিম ঘূৰিব মনৰ